खुलुमबाय गिबि गिबियावनो बाथासिपुर दुर्गा फुजा कमिटिनि जानानै गासै रायजो राजानिसिम आंनि गोसो गोरबोनिफ्राय हामलायनाय जासिहरग्रोबाय। थांनाय समफोरनि बायदि जोङो देग्लाय जों दुर्गा फुजाखौ खुंनो लाहार फाहार खालामनाय जादों। जोंनि बे बाथासिपुर हालामाव जोंहा फैगोन अक्ट' 2, 3, 4, 5 सिम जि सानब्रैनि जों हाबाफारि बे हाबाफारिखौ जाहाथे रायजो राजाफोरा फैनानै जोंनि बे दुर्गा फुजा कमिटिखौ हेफाजाब होनानै जाहाथे जोंखौ थुलुंगा होयो आरो लोगोसेनो बेयाव फैनाय रायजो राजानिसिम आं बेखौनो खावलायनो नागिरदों जे जोंहा बै समाव फुजासालियाव फैनानै जाहाथे प्रतिमानि जिथुनिखि जोंहा दुर्गा फुजा खुलुमनाय जि हाबाफारि जाहाथे बेखौ मोजाङै जाफुंसार होयो। रायजो राजाफोरा खुलुमनानै जाहाथे न'खराव मोजाङै हान्थिलांनो हाफिनो, दावराव दावसि जायाबासिनो। बेजों लोगोसे आं बेखौनो खावलायनो सानदों जे जोंनि दुर्गा फुजा कमिटियाव बा सारा मुलुगावनो सरकारनि थिननाय SOP हिसाबै जेनेबा जोंनाव दा CC केमेरा आरो भलन्टियारनि बायदिसिना बेफोरखौ जोङो खालामनाय जादों। जाहाथे खुलुमनो फैनाय रायजो राजानिसिम आं बेखौनो खावलायनो सानदों जाहाथे नोंथांमोना फैनानै जोंनि बे फुजासालियाव गोथारसालियाव फैनानै जाहाथे जौ जुवा बायदिसिनाजों लिप्त जायाबासिनो मोजाङै गावनि आब्रुथिखौ लाखिनानै बा कमिटिनि आब्रुथिखौ लाखिनानै जाहाथे न' फारसे मोजाङै गिदिंलांनो हायो। बेखौनो आं गासैनि रायजो राजानिसिम आंनि गोसो गोरबोनिफ्राय गुरै खावलायहरनाय जासिहरबाय। जोंहाथ' बारग' आफादगिरिया बुंना थांखाबाय जिमानखिनि खोथा बुंनांगौमोन नोंथांमोननि आगोलाव। दा आङो देग्लाय आफादगिरि हिसाबै जोंहा बे फुजायाव मा प्रग्राम दङ बेफोरनि सोमोन्दै एसे बुंनो लुबैदों। जोंहा प्रग्रामा देग्लाय दङ, अपेन स्टेज दङ आरो मेलायाव गोबां नायग्रा जिराद दङ जायखौ जोंहा सावथुन माबा माबि जोंहाथ' दाल' नङा आगोलनिफ्राय होखाबाय थानाय। दिनै जोंहा बुंनो बायदि जायोब्ला 2000सिम दङ। दिनै फैयै जोंहा 2022 आगोलनिफ्रायनो खालामबाय थानाय नालाय दिनै जोंहा बेबायदि खालामनायावनो जे आगोलनिफ्राय गाजा गोमजा जेरैबायदि जादोंमोन दे फैबाय थानाय फैगौ 2022 मायथाइयावबो बेबायदि गाजा गोमजा रायजोफोरखौ लैहोर लैहोर फैनानै फुजा होनायफोरनि थाखाय गुरै खावलायनाय जाबाय आरो। नमस्कार। সৰ্বপ্ৰথমে মই আমাৰ বাতাসিপুৰ শ্ৰী শ্ৰী দুৰ্গা পূজাত উপস্থিত হোৱা আমাৰ সাংবাদিক বন্ধুসকলক মই ধন্যবাদ দিব বিচাৰিছোঁ যে তেওঁলোকে নিজৰ সময় উলিয়াই আজি আমাৰ ইয়াতে উপস্থিত হৈছেহি। আৰু মই আপোনালোকৰ চেনেলৰ মাধ্যমেৰে আমাৰ সমূহ ভাৰতবাসী তথা বিশ্ববাসীক মই আগন্তুক শ্ৰী শ্ৰী দুৰ্গা পূজাৰ উল্লেখ জনালোঁ। যেহেতু আপোনালোকে ইতিমধ্যে গম পাইছেই যোৱা 2 বছৰ আমি কৰোনা কালৰ কাৰণে বহুতো অসুবিধাৰ সন্মুখীন হ'ব লগা হ'ল আমি পূজা পতাৰ হেৰিত। কিন্তু এইটো বছৰত যেহেতু আমাক চৰকাৰে অলপ সকাহ দিছে, কিছুমান নিৰ্দেশ নিয়মাৱলী আমাক দিছে, আমি সেই নিৰ্দেশ নিয়মাৱলী পালনৰ মাজেদি এইবাৰ আমি দুৰ্গা পূজাখন পাতিবলৈ ওলাইছোঁ। আৰু ইয়াতে আমাৰ অহা অক্টোবৰ মাহৰ 2, 3, 4 আৰু 5 তাৰিখে আমি যি পূজা আয়োজন কৰিছোঁ ইয়াতে আমাৰ ইতিমধ্যে আমাৰ বহুখিনি আমি প্ৰস্তুতি শেষৰ ফালে আমি আগবাঢ়ি আহিছোঁ। আৰু আপোনালোকৰ চেনেলৰ মাধ্যমেৰে মই সকলো ৰাইজক অনুৰোধ জনাব বিচাৰিছোঁ বা আহ্বান জনাব বিচাৰিছোঁ যে আমাৰ এই বাতাসিপুৰ অঞ্চলত বিভিন্ন ভাষা ভাষীৰ মানুহ বসবাস কৰি আহিছে। আমি সকলোৱে একলগ হৈ আমি ইয়াতে বসবাস কৰি আহিছোঁ। গতিকে আমাৰ এই পূজাস্থলীত সকলোৱে যাতে ৰাইজে একত্ৰিত হৈ আহে আৰু ইয়াৰে আমাৰ যিটো চৰকাৰী নিৰ্দেশ দিয়া অনুযায়ী মানে আমি নিৰ্দেশ অনুযায়ী আমি দুৰ্গা পূজাখন আমি পালন কৰিবলৈ লৈছোঁ। গতিকে তাতে আপোনালোকৰ সহায় সহযোগ আমি বিচাৰিছোঁ। আৰু আমি কমিটিৰ তৰফৰ পৰা আপোনালোক এইটোৱে আহ্বান জনাব বিচাৰিছোঁ যে আমি ইয়াতে বিভিন্ন ধৰণৰ আমাৰ দোকান হোটেল বা মেলা আমি যিটো পাতিছোঁ আপোনালোকে আহক আৰু ইয়াতে যাতে কোনো ধৰণৰ খুৰাপান কৰি
বা তেনেধৰণৰ মানে নিচাজাক্ত নিচাত আসক্ত হৈ আহি ইয়াতে কোনো ধৰণৰ অপ্ৰীতিকৰ যাতে পৰিস্থিতি সৃষ্টি নকৰে তাৰ বাবে আমি শ্ৰী শ্ৰী দুৰ্গা পূজা কমিটি হৈ তথা বাতাচীপুৰ য়ং ক্লাব হৈ কিনে আমি সমূহ ৰাইজক আহ্বান জনাইছোঁ যে আপোনালোকে অতি শান্তভাৱে শৃংখলাবদ্ধৰ মাজত আহি মা দুৰ্গাক দৰ্শন কৰক আৰু আমাৰ এই ঠাইৰ যিটো মেলা বা যি আমাৰ চৰকাৰে যি আমাক নিৰ্দেশ দিছে বা SOP যি দিছে সেই অনুযায়ী আমি CC কেমেৰাৰো আমি ব্যৱস্থা কৰিছোঁ লগতে আমি আমাৰ ভলেণ্টিয়াৰো আমি ব্যৱস্থা কৰিছোঁ আছে আৰু ইয়াৰ উপৰিও আমি কমিটিৰ মাজত আমি এটা আলোচনা আমি কৰিছোঁ আলোচনা আমি ঠিক কৰিছোঁ যে আমি আমাৰ যিটো লোকেল থানা ঢেকীয়াজুলি আমি তাতে গৈ কিনে তেওঁলোকৰ পৰা আমি সিকিউৰিটি ফ'ৰ্চৰ কাৰণে মানে আবেদন কৰিম বা তেওঁলোকে কি সঁহাৰি জনায় তাক লৈ আমি অপেক্ষিত সদশেষত আমি আকৌ আমি ৰাইজক এইটোৱে আহ্বান জনাব বিচাৰিছোঁ যে যিহেতু আমাৰ চৰকাৰৰ নিৰ্দেশাৱলী হিচাপত আমি যিখিনি প্ৰস্তুতি লৈছোঁ আপোনালোকৰ আগত আমি দাঙি ধৰিলোঁ আৰু ৰাইজেও যাতে আহি ভালদৰে আমাৰ ইয়াতে পূজা বা মেলা উপভোগ কৰি ভালভাৱে ঘৰলৈ ঘূৰি যায় তাৰে আমি কামনা কৰিছোঁ আৰু আমাৰ বাতাচীপুৰ য়ং ক্লাবৰ হৈ ৰাইজক আকৌ একবাৰ আহি থকা যি শ্ৰী শ্ৰী দুৰ্গা পূজাৰ উল্লেখ জনাইছোঁ ধন্যবাদ।